নমস্কাৰ বন্ধু বান্ধৱীসকল, ছেপ্টেম্বৰ মাহত নিবনুৱাসকলৰ বাবে অতি ভাল খবৰ আহি আছে। ছেপ্টেম্বৰ মাহ যিহেতু অহাকালি 1 তাৰিখ হ'ব, গতিকে ছেপ্টেম্বৰ মাহত বহুতো ভাল খবৰ আহিব নিবনুৱা যুৱক যুৱতীৰ কাৰণে। ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি তথ্য গম পাব। আহকচোন আমি ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আগন্তুক ভাল ভাল ভিডিঅ' সময়মতে লৈ আহিবলৈ চেষ্টা কৰিম আৰু আগন্তুক বিভিন্ন ধৰণৰ জব ৰিলেটেড নিউজ আহি থাকিব মোৰ চেনেলত। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে পোনপ্ৰথমে গম পাই থাকিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছেপ্টেম্বৰ মাহত নিবনুৱাসকলৰ বাবে অতিকৈ ভাল খবৰ, কাৰণ ছেপ্টেম্বৰ মাহতে 22,000 যি চাকৰিৰ বিজ্ঞাপন এটাকৈ আহিব। পোনপ্ৰথমে আছাম পুলিচ, আছাম হোমগাৰ্ড, SI কনিষ্টেবল আদি পষ্টৰ বিভাগৰ বিজ্ঞাপন আহিব। তাৰ পিছত আহিব বিভিন্ন বিভাগৰ এগ্ৰিকালচাৰ, PNRD, হেল্থ, APDCL, শিক্ষা বিভাগৰ বিভিন্ন পোষ্ট এটাকৈ ডিপাৰ্টমেণ্টৰ আহিব। তাৰ উপৰিও কিছুমান কম্বাইন বিভিন্ন দুই এটা ডিপাৰ্টমেণ্টৰ কম্বাইন ADRR টাইপৰ 3rd গ্ৰেড 4th গ্ৰেডৰো বিজ্ঞাপন আহিব। গতিকে বিভিন্ন বিজ্ঞাপন আহিব, চৰকাৰী বিজ্ঞাপন, বৃহৎ নিযুক্তি হ'ব। অতিকৈ নিবনুৱা যুৱক যুৱতীসকলৰ ভাল খবৰ। লগতে আৰু ভাল খবৰ আছে, ছেপ্টেম্বৰ মাহৰ শেষৰ পাৰে DME যিটো 2008টা পদৰ পষ্টৰ পৰীক্ষা আছিলে, সেইটো পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে। অতিকৈ ভাল খবৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে। যিসকলে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই, পৰৱৰ্তী ছাবস্ক্ৰাইব ভিডিঅ'বোৰত গম পাব যে DMEৰ পৰীক্ষা কেতিয়া আহিব, ন'টিফিকেশ্যন লৈ আহিবলৈ চেষ্টা কৰিম আৰু কোনটো ডিপাৰ্টমেণ্টত কেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব, সকলোখিনি খবৰ আগতীয়াকৈ গম পাব। অফিচিয়েল ন'টিছ প্ৰকাশ পোৱাৰ লগে লগে আগতীয়াকৈ গম পাব। যিসকলে চেনেলটো এতিয়ালৈকেও ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ভাল ভাল খবৰ সময়মতে দি থাকিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে পঢ়া শুনাত মনোযোগ দিয়ক। যিসকলে অসম পুলিচ, অসম হোমগাৰ্ডত এপ্লাই কৰি, তেওঁলোকে দৌৰা প্ৰেক্টিছ কৰি থাকক, লং জাম্প প্ৰেক্টিছ কৰি থাকক, দৌৰা প্ৰেক্টিছ কৰি থাকক। আৰু অফিচিয়েল কিবা ন'টিফিকেশ্যন জানি থাকিবৰ কাৰণে মোৰ চেনেলটো কেৱল ছাবস্ক্ৰাইব কৰক আৰু ভিজিট কৰি থাকিব। সকলোখিনি খবৰ সময়মতে পাই থাকিব। কেৱল পঢ়া শুনা আৰু দৌৰাত মনোযোগ দিলেই হ'ল আপোনালোকে, কাৰণ আপোনালোকৰ চাকৰিৰ সকলো খা খবৰ সময়মতে দি থাকিবলৈ, ন'টিফিকেশ্যন দি থাকিবলৈ মোৰ চেনেলৰ জৰিয়তে গম পাই থাকিব। গতিকে যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ আগতীয়াকৈ ন'টিফিকেশ্যন লাভ কৰি থাকিব। ছাবস্ক্ৰাইব কৰক। ভাল খবৰবোৰ সময়মতে পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ভিজিট কৰি থাকিব। ছেপ্টেম্বৰ মাহত প্ৰথমে অসম পুলিচ, অসম হোমগাৰ্ড, SI কনিষ্টেবলৰ বিজ্ঞাপন প্ৰকাশ পাব। তাৰপিছত এগ্ৰিকালচাৰ, PNRD, APDCL, শিক্ষা বিভাগৰ বিভিন্ন পোষ্ট, লগতে কম্বাইন এক্সামো ADRR যি পোষ্ট আহি থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।